নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে অসমৰ তৃতীয় আৰু চতুৰ্থ পদত নতুন চাকৰি মুকলি কৰা হৈছে। 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু ডিগ্ৰী পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই পদত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব, বয়স কিমান লাগিব, সেই সকলোখিনি কথা এই ভিডিঅ'ত জনাই আছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আজিৰ ভেকেঞ্চিটো হৈছে মিউজিয়াম আসাম ফালৰ পৰা লেবৰেটৰী এছিষ্টেণ্ট এণ্ড ইলেক্ট্ৰিকেল মিস্ত্ৰী পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। ডাইৰেক্টৰ অফ মিউজিয়াম আসাম, লাষ্ট ডেট দিয়া আছে 17 অক্টোবৰ 2025। ডাইৰেক্টৰেট অফ আসাম মিউজিয়াম ফালৰ পৰা ভেকেঞ্চি। ডাইৰেক্টৰেট অফ মিউজিয়াম আসাম ৰিক্ৰুইটমেণ্ট লেবৰেটৰী এছিষ্টেণ্ট এটা পোষ্ট দেখিবলৈ পোৱা যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ অফ ছায়েন্স। চেলেৰি দিয়া হ'ব 14,000 পৰা আৰম্ভ কৰি 70,000লৈকে চেলেৰি দিয়া হ'ব আৰু গ্ৰেড পে থাকিব 5,600। ইলেক্ট্ৰিক মিস্ত্ৰী এটা পোষ্ট দেখিবলৈ পোৱা যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HSLC পাছ ফ্ৰম ৰিকগনাইজ বৰ্ড। চেলেৰি দিয়া হ'ব 14,000 পৰা আৰম্ভ কৰি 70,000লৈকে চেলেৰি পাব। গ্ৰেড পে থাকিব 5,200। আদাৰ ক্ৰাইটেৰিয়া এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সনসমূহ গ্ৰহণ কৰিব পাৰিব। SCৰ কাৰণে 5 বছৰ দিয়া আছে। STৰ কাৰণে 5 yearsলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 3 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD 10 yearsলৈকে আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন 2 yearsলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, আবেদন কৰি ল'ব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 17 অক্টোবৰ 2025। যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি লওক। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে।